নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মায়া গগৈ ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, দুদিন আগতে মই এখন শুভ বিবাহ সজোৱা দেখুৱাইছিলোঁ আমাৰ গগৈ পৰিয়ালৰ। হয়, ঠিকে ধৰিছে, আমাৰ খুৰা খুৰীৰ একমাত্ৰ পুত্ৰ প্ৰীতমজ্যোতি গগৈৰ শুভ বিবাহ সম্পন্ন হ'ল আৰু জোৰোণৰ দিনটোৰ ভিডিঅ' খণ্ড মই দেখুৱাইছোৱেই। আজি মই দেখুৱাম কইনা আনিবলৈ যোৱা সেই বিশেষ দিনটোৰ ভিডিঅ' খণ্ডটি। বিয়াৰ দিনা ৰাতিপুৱা ভাগত ভিন্দৰ সৈতে অকণমান কথা পাতিলোঁ, কাৰণ ভিন্দই সকলো এৰেঞ্জমেণ্ট কৰিছিল, খুৰাই সকলো দায়িত্ব ভিন্দকে দিছিল। গতিকে কেটাৰিঙৰ পৰা আদি কৰি ডিজে নাইটৰ সকলো দায়িত্ব ভিন্দক দিয়াৰ কাৰণে ভিন্দক অকণমান কথা পাতিলোঁ। সাউন্ড সিস্টেম কিবা ক'ব? সাউন্ড সিস্টেম এইফালে হেৰি ফুড কৰ্পোৰেশ্যন, এইফালে খাদ্য বিভাগ, এইফালে খাদ্য নমস্কাৰ। নমস্কাৰ, নামটো আপোনাৰ? হিমাংশু পাল। আৰু আপোনাৰ লগত কেইজন আহিছে? মোৰ লগত আহিছে 20টা। 20জন। আৰু আপোনাৰ লগত মোৰ লগত আহিছে ডিজে নাইট হ'ব ন? আজি হ'ব নে কালি হ'ব? কালি আপোনালোকে আহিব আৰু আৰু আপোনালোকে কিবা ক'ব? চবে আহি উপভোগ কৰিব। অঁ, কৰিম দিয়ক। ডিব্ৰুগড়ৰ পৰা অহা ডিজে নাইটৰ গোটেই আপোনাৰ চাউণ্ড ছিষ্টেমৰ মালিকৰ নামটো কৈ দিলে ভাল আছিলে, আৰু আপোনাৰ যোগাযোগৰ নাম্বাৰটো 7002654742। আপোনালোকৰ প্ৰয়োজন হ'লে এখেতক যোগাযোগ কৰিব। অ'কে। খুৰীয়ে জোৰোণৰ আগদিনা মোক এটা বিশেষ দায়িত্ব দিছিল, সেয়া হৈছে কলহ দুটা। তাত অকণমান ফুল আঁকিব লাগে বুলি কৈছিল, কাৰণ এই কলহ দুটা পদূলি মুখত কলগছৰ সৈতে পুতিব লাগে বুলি কৈছিল। সেয়ে মই ধুনীয়াকৈ আঁকি খুৰীক গতাই দিছিলোঁ। কইনা ঘৰত জোৰোণ দি অহাৰ পিছত বাহঁতে ক'লে যে আমাৰ হাতত মেহেন্দি অঁকা নাই, বাবাক ক'ব লাগিব, তাৰমানে প্ৰীতম ভাইটিক ক'ব লাগিব। ভাইটিক ক'লোঁ, তাৰপিছত ভাইটিয়ে দুগৰাকী মেহেন্দি অঁকা ভণ্টি মাতি দিলে। আমি সকলোৱে দুখন দুখন হাতত মেহেন্দি আঁকিলোঁ, কিন্তু তাৰ আগতে মোৰ কাম আছিল চব গুটি ভজা। মই সেইখিনি কাম কৰি নিজৰ হাততো মেহেন্দি অঁকালোঁ, তাৰপিছত চবকে মই ফটো আৰু ভিডিঅ' তুলি দিলোঁ। এতিয়াহে মই আপোনালোকক কইনা আনিব যোৱা সেই নিৰ্দিষ্ট দিনটোৰ ভিডিঅ' খণ্ড চিধাই দেখুৱাম। কইনা আনিবলৈ ওলাইছোঁ, আমাৰ পৰিয়ালৰ সকলোৱে যাবলৈ ওলাইছে, মই ওলাইছোঁ। মোৰ ভইচটো একেবাৰে দবি আছে, মোৰ অকণমান গাটো বেয়া, তথাপিও মোক ভাইটিয়ে লগ ধৰাৰ কাৰণে ওলালোঁ। আৰু বাকী চবেই ৰৈ আছে দৰা ঘৰত। খুৰী নাযায়, খুৰী কাৰণ মা হয়, আমাৰ মাও নাযায়, মাহঁতে জোৰোণত গৈছিলে। বা ডিব্ৰুগড় বা আৰু ভণ্টিহঁত যাব, ময়ো যাম। মই নাযাওঁ কৈছিলোঁ, মোৰ শৰীৰ ইমান ভাল নাই, তথাপিও লগ ধৰাৰ কাৰণে ওলালোঁ। বৰষুণ দিছিলে, চাওঁ দৰা চেহেৰা। এয়া আমাৰ দৰা প্ৰীতমজ্যোতি গগৈ, ধুনীয়া লাগিছে দেই। এতিয়া যাবহে লাগে আৰু কইনা আনিব লাগে ন। সেইজনী আনিবলৈ যাবলৈ ৰেডি, বৰষুণে পাইছে, চব বহি বহি। এইফালে ককাইক দুটা, আমাৰ চিষ্টাৰ কেইটা, কাজিন চিষ্টাৰ গোটেইকেইজনী অহা নাই। হেল্ল', এজনী ডাঙৰ অহা নাই। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। এই জিন্তি, এইফালে তিলু, এইফালে কি অনামিকা ন? অ' বাবা, সখীৰ নাম কি? হা, ৰাকেশ। কি লিখা? বেষ্ট ফ্ৰেণ্ড নেকি? ইয়াৰে হয়? এয়া আমাৰ খুৰীহঁত। ইফালে চাওঁ, তুলিছোঁ আমাৰ ভাগিন ভতিজী দুজনী, গোটেই পৰিয়ালৰ মানুহ যাবলৈ ওলাইছে। এয়া কেনেকৈ ইমান বৰষুণত যাম? এফালে মমী হাই বুলি কোৱা। মামী যাব নাই? নাযায় আজি? আপুনি ইফালে যাব, আহক। এয়া আমি ওলাইছোঁ কইনা আনিবলৈ। আমাৰ গোটেই এখন বাছত ফুল, হাই বুলি কৈ দিয়া চবে। হাই, আমি চাবুৱাৰ পৰা এতিয়া কইনা আনিবলৈ গৈ আছোঁ। কিমান 30জনীয়া যাত্ৰী আৰু এখন বাছ আছে। 30জন চাগে, বেছি হ'ব পাৰে, কম হ'ব পাৰে। দেখুৱাইছোঁ চবকে যিমান পাৰোঁ।
আমাৰ কইনা আনিবলৈ যোৱা দুখন বাছ আছিল, এখনত 30 জন, আনখনতো প্ৰায় 30 জন, হয়তো বেছিও হ'ব পাৰে। আৰু 6খন এক্সট্ৰাকৈ গাড়ী গৈছিলে আমাৰ বাবাৰ ভাইটিৰ বন্ধুৰ সৈতে, ককায়েক সৈতে বেলেগ বেলেগ গৈছিলে। তাৰপিছত প্ৰায় আমি 10:30 মান বজাত কইনাঘৰ পালোগৈ আৰু কইনাঘৰত আৰম্ভণিতে বৰপেটাৰ পৰা অনা বম ফুটাইছিলে, ফটকা ফুটাইছিলে আমাক আদৰিবলৈ। ভাল লাগিছিলে পৰিৱেশটো। কমা কিবা কমা কৃষ্ণ, ধন্যবাদ দেই আপোনালোকলৈ। কি গাইছে বা শুনা নাই। আৰু সিন্ডিকেট আছে, চিণ্ডিকেট আছে আৰু এটা ভাইটিসকলে অকণমান কৃষ্ণ জানিব পাপাৰ লগত আছে, পাপাৰ লগত আমি ঘূৰি যাম কিন্তু লাগিলে বিশ্বাস কোনে গাই আছে চাওঁ। তোমালোকে বেছি আমাৰ চাউল চাউলৰ টোপোলা ক'ত? দৰা 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 আহিব দিয়ক। তাক দাঙিলে হৈছে আৰু বাবাক কোনে দাঙিব? দৰা নিজে ভৰিৰে আহিব।
দৰা খোজকাঢ়ি আহিব কইনা ঘৰৰ মানুহ আহিব লাগিব কইনা ঘৰৰ ভায়েক ককায়েক কোনোবা আছে যদি ওলাই আহক ভিনিয়েক চাইড চাইড প্ৰীতম এইফালে নামা ৰাইটত নামা ৰাইটত অঁ হ'ব ৰ'ব হৈ যাব এয়া আমাৰ দৰা ওলাই বোকা আছে বোকা দৰা ওলাইছে আমাৰ চাউলখিনি এতিয়াহে লাগে চাউলবোৰ কোনে ক'ত থলে আছে আছে মোনাটো আনিলেতো এতিয়াইতো আমাৰ দুনাই চাউল নাই চাউল দিয়ক দৰা গাড়ীৰ পৰা নামি যেতিয়া কইনাৰ দুৱাৰদলি পাইছিল তেতিয়া দৰা আৰু কইনা ঘৰে চাউল দলিয়াদলি কৰে এটা প্ৰথা আছে কিন্তু আমাৰ সেই চাউল অনা সেই বিশেষ মোনাটো সেই সময়ত আমি বিচাৰি নাপালোঁ কাৰ হাতত থাকিল কোনো গম নাপালোঁ সেয়ে আমি চাউলৰ কাৰণে হাহাকাৰ কৰি মৰিলোঁ চকুবিলাক ঢাকিলো দেই এইটো চিধাকে দিয়া ৰাইফল চিধা কোন উঠিছে নাজানো আৰু চাউল মাৰ এতিয়া চাউল ছিটিয়াব ন দিছেনে চাউল দিব লাগে হলনে সোমাইছো ঢকা দিছে আমাৰতো বাসমতি সেইকাৰণে নাই আৰু চিকেনকে পালেহি নে দৰা পাৰ্টি হয় আমাৰ লগতে আহিছে মাহীহঁত বৰপেটাৰ পৰা মাহী জেঠাই বগা চব সমান সমনীয়া যেনে লাগিছে সেইকেইটা সেই আমাৰ বেক কৰিলে মানে বহি দিয়া নাই
কোনকেইটা তাৰপিছত চাউল আনিছে নেকি চাউল আনিছে নেকি লাষ্টত সুধিছে নাখাওঁ আৰু খাই দিন একো নাই প্লিজ সেই ইমান নোৱাৰি আৰু 2 কাপ খালোঁ খাই দিম অকণমান পিছত খাম হৈছে ভাতটো অকণমান ৰৈ দিম নাই নাই খেদাব বিচৰা নাই খুৱাব বিচাৰিছোঁ খাব বিচাৰিছোঁ 11টা বাজিব হ'লতো হয় বাৰু 11টা বজাত খাই দিন আৰু খালে সেই 2 কাপ খালোঁ মই অলপ অলপ খাই থাকোঁতে 12টা 1টা বাজিব অঁ মই এইটো আমি খাই ল'লোঁ আৰম্ভ কৰিলে বলুঙে এইবোৰ চব দৰা ঘৰীয়া কি এইবিলাক খাব ইচ্ছা কৰে খালোঁ গ'লোঁ উঠিলোঁ এই পেণ্টটো চোন বাঢ়িছে কইনাৰ মামায়ে যেতিয়া আমাক খাবলৈ অনুৰোধ জনাইছিল আমি তেওঁৰ অনুৰোধ ৰাখি খাবলৈ গুচি গ'লোঁ কিন্তু খাই থকা সময়তে কইনা ঘৰৰ নিয়ম অনুযায়ী বিবাহ সম্পন্ন হৈ গৈছিল তিলো তিলো হৈ গ'ল নেকি নিয়ম মালা পিন্ধা পিন্ধি হৈ গ'ল ভিডিঅ' দি দিম মই এইফালে চোৱাচোন মাৰক মাৰক ফটো মাৰক থিয় হৈ থাকোঁতে এইখনেই আঁকি পাৰিলে ফটো ঠিক আছে নিয়ম হৈ গ'ল ন ভকতৰ নিয়ম এতিয়া ফটোশ্বুট চলি আছে সেইখিনিয়ে নিয়ম যিখিনি আছিলে হৈ গ'ল আৰু ঐ কোন চান্স লোৱা আকৌ ফটো মৰা নেলাগে দৰা কইনাৰ ফটোশ্বুট চলি আছে দৰাৰ লগত ফটো নুঠিলে বোলে সিহঁতে এয়া আমাৰ দৰা পাৰ্টি কইনা ঘৰৰ কইনা ঘৰৰ নিয়ম অনুযায়ী বিবাহ সম্পন্ন হৈ যোৱাৰ পিছত কইনাক ভিতৰলৈ নি যিবোৰ কইনা ঘৰে নীতি নিয়ম কৰিব লগা থাকে সেইখিনি কৰিছিল আৰু সেই সময়তে আমি সুযোগ বুজি কইনাৰ আসনত বহি কেইখনমান ভাল ভাল নিজেও ফটো তুলিলোঁ ভণ্টিহঁতকো মই ফটো তুলি দিলোঁ তাৰপিছত আমি যিখন বাছত আহিছিলোঁ সেইখন বাছতে সকলোৱে উঠি বহিলোঁগৈ খুলি চুলি গুচাই দিলোঁ কাণ বিষাই গ'ল এতিয়া টোপনি নিছে শুই যাম আমি যাম বুলি ভাবিছোঁ বন্ধুসকল মোৰ আজিৰ ভিডিঅ' খণ্ডটি ইমানেই আছিল ভিডিঅ'টি যদিও দীঘলীয়া হৈছে মই আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভাল পাব কাৰণ এখন বৰ বিয়াত যিটো পৰিস্থিতি হয় কইনা ঘৰে দৰা ঘৰক যি ধেমেলীয়া প্ৰশ্ন কৰে সেই সকলো ধৰণৰ যিখিনি ভিডিঅ' মই পাৰিছোঁ তুলিছোঁ আৰু অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ মাজতে যদি কিবা ভুলভ্ৰান্তি হৈছে মোক যেন আঙুলিয়াই দিয়ে পুনৰ এটি নতুন ভিডিঅ' লৈ উপস্থিত হ'মহি আৰু যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আজিলৈ আহোঁ নমস্কাৰ